সমস্যা যেতিয়ালৈকে নিজৰ নহয় তেতিয়ালৈকে আমি তাক গুৰুত্ব নিদিওঁ। সমস্যাই যেতিয়ালৈকে ইয়াক দুৰ্ঘটনাৰ ৰূপ নলয় তেতিয়ালৈকে আমি তাক আওকাণ কৰি থাকোঁ। আমিবোৰ এনেকুৱাই আৰু এনেকুৱা হৈয়ে থাকিম। যেতিয়া আমাক কোনোবাই নিজৰ সমস্যাৰ কথা কয় আমি কি উত্তৰ দিওঁ? এয়া তোমাৰ সমস্যা, তুমিয়ে সমাধান কৰি লোৱা। আৰু এদিন যেতিয়া সেই সমস্যা আমাৰ নিজৰ হয় তেতিয়া আফচোচ কৰোঁ, কাছ সেইদিনা যদি ইয়াৰ সমাধান কৰিলোঁ হয়। এটা চিম্পল উদাহৰণ, বৰ্তমান সময়ত বস্তুৰ দাম কিমান বাঢ়ি গৈ আছে। দোকানলৈ যাবই নোৱাৰি। আজি এটা দাম আৰু কালি এটা দাম, পটককৈ বাঢ়ি গ'ল বস্তুৰ দাম। ইমান বাঢ়ি গ'ল বস্তুৰ দাম, ইয়াক ডাঙৰ সমস্যা হৈ পৰিছে। কিন্তু কিবা জানো হৈছে? কাৰণ এইটোতো আমাৰহে সমস্যা ন, এয়াতো ওপৰ লেভেলৰ সমস্যা নহয়। কাৰণ তেওঁলোকে ফিলেই কৰা নাই আৰু সেইকাৰণে সমাধানো হোৱা নাই। যিদিনা তেওঁলোকে ফিল কৰিব যে বস্তুৰ দাম দেখোন ইমান বাঢ়িছে, কিবা এটা কৰিব লাগিল, তেতিয়া হয়তো চাগে বস্তুৰ দাম কমিব। এখন চিনেমা হয়তো সকলোৱে উপভোগ কৰিছে, টয়লেট এক প্ৰেম কথা। তাত দেখুওৱা হৈছিল টয়লেটৰ সমস্যা আৰু এই সমস্যাৰ কাৰণে কিমান যুঁজিবলগীয়া হৈছিলে। লাহে লাহে সমস্যা গৈ ওপৰ লেভেল পালেগৈ আৰু সমাধানৰ বাবে কোৱা হৈছিল যে সমাধান হ'ব কিন্তু দেৰি লাগিব। কাৰণ তেওঁলোকে এইটো সিমান এটা গুৰুত্ব দিয়া নাছিলে, কাৰণ সেয়াটো তেওঁলোকৰ সমস্যা নহয় ন। কিন্তু যেতিয়া ওপৰ মহলৰ টয়লেটবোৰ লক কৰি দিয়া গ'ল, তেতিয়া বুজিলে টয়লেটৰ সমস্যা কেনেকুৱা এক মাৰাত্মক সমস্যা। আৰু যিটো কাম পলম হ'ব বুলি কৈছিলে সেই কামটো লগালগ চলিউশ্যন হৈ গ'ল। তেনেকুৱাই ইয়াৰ পৰা এটা কথা শিকিব পাৰি, যেতিয়ালৈকে সমস্যাৰ আমি নিজে মুখামুখি নহওঁ তেতিয়ালৈকে আমি তাৰ ভয়াৱহতা অনুমান কৰিব নোৱাৰোঁ। ইয়াৰ এটা সমাধান আছে আৰু সেই সমাধানটো হ'ল পৰিস্থিতি অধ্যয়ন। আমি সকলো পৰিস্থিতিতে নিজকে খাপ খুৱাই চাব লাগে। আমি এনেকৈ ভাবিব লাগে যে যদি সেই সমস্যাটো মোৰ হ'ল হয় তেন্তে মই কি কৰিলোঁ হয়। তেতিয়া চাব সমস্যাবোৰ লাহে লাহে নাইকিয়া হৈ যাব, সমাধান হৈ যাব। কাৰণ তেতিয়া তাৰ সমস্যাটো মোৰ সমস্যা, মোৰ সমস্যাও তাৰ সমস্যা, সকলোৱে সমাধান কৰিবলৈ চেষ্টা কৰিব, লাহে লাহে সমস্যাই নাথাকিব। কিন্তু আমি তেনেকুৱা কৰিম জানো? আমাৰতো চিন্তাই বেলেগ, আৰু এই চিন্তাই গৈ গৈ এদিন আন এক নতুন চিন্তাৰ জন্ম দিয়ে। আৰু সেয়া হ'ল সমস্যাই যেতিয়া দুৰ্ঘটনাৰ ৰূপ নলয় তেতিয়ালৈকে আমি তাক গুৰুত্ব নিদিওঁ। বহুত ক্ষেত্ৰত দেখা যায় এখন দলং খুব বেয়া অৱস্থা, কোনদিনা ভাঙি পৰে তাৰ ঠিক নাই। ৰাইজে হাহাকাৰ কৰি আছে, দলং হ'ব লাগে, দলং বনিব লাগে, কিন্তু নাই, গুৰুত্ব নাই। কিন্তু যিদিনা এখন বাছ দলং ভাঙি তলৰ পানীত পৰিব, বহুজন লোকৰ মৃত্যু ঘটিব, সেইদিনা গুৰুত্ব দিব, বোলে দলংখন বনাব লাগে। কিয়? দলং বনিবৰ কাৰণে কি মানুহৰ বলি দৰকাৰ? কিয় আমি অপেক্ষা কৰি থাকোঁ? গুৰুত্বৰ কাৰণে কি কাৰোবাৰ মৃত্যু হোৱাটো দৰকাৰ? কিন্তু নাই, আমি সেইবোৰে দেখা পাই আহিছোঁ আৰু তেনেকুৱাই হৈ আছে। কিছুমান সমস্যাৰ সমাধান আমি নিজে কৰি ল'ব পাৰোঁ। যেনে ধৰি লওক আমাৰ ঠাইখিনিৰ অৱস্থা বেয়া, বৰষুণ দিলেই বোকা হয়, মানুহে চলাচল কৰিবলৈ অসুবিধা পায়, সেইখিনি আমি নিজে ঠিক কৰি ল'ব পাৰোঁ মিলিজুলি। কিন্তু কিছুমান সমস্যা আমি কৰিব নোৱাৰোঁ।
তাৰ বাবে চৰকাৰী পক্ষ বা ওপৰ মহলৰ খুবেই দৰকাৰ। যেনে ধৰি লওক দলঙৰ সমস্যাটো, যেনে ধৰি লওক জল পৰিবহণ ব্যৱস্থাটো। 8 ছেপ্টেম্বৰ নিমাতী ঘাটৰ সেই দুৰ্ঘটনাটো, কি ভয়ানক ফেৰী দুৰ্ঘটনা। মই নাজানো কাৰ ভুলৰ কাৰণে সেয়া হ'ল, কিন্তু হ'ব নালাগিছিল। কিমান দিন হৈছিল সেই পাণ্ডুঘাটৰ ঘটনাটো ঘটিবলৈ? কিয় আমি গুৰুত্ব নিদিলোঁ সিদিনা ঘটনাটোক লৈ? যদি দিলোঁ হয় চাগে এয়া নহ'ল হয়। জল পৰিবহণ এনেকুৱা এটা বস্তু যিটো সদায় ষ্ট্ৰং হ'ব লাগে, কাৰণ ইয়াৰ ওপৰত বহুত বস্তু জড়িত হৈ থাকে আৰু ইয়াৰ ৰিস্কো বেছি, কাৰণ কিবা ভুল মানেই চিধাই পানীত। যেনে ধৰি লওক ৰেল বিভাগটো, তাত অকণমান গাফিলতি মানে ডাঙৰ এক্সিডেণ্ট। তো সেইবোৰ ক্ষেত্ৰত চৰকাৰী পক্ষ বা ওপৰ মহলৰ গুৰুত্ব খুবেই দৰকাৰ, কাৰণ তাত আমি নিজে একো কৰিব নোৱাৰোঁ, আমি জাষ্ট চিঞৰিবহে পাৰোঁ। এনেকুৱা দুৰ্ঘটনা যাতে আৰু কেতিয়াও নঘটে, তাৰ বাবে যাতে আমি আজিৰ পৰাই প্ৰত্যেকটো সৰু সুৰা সমস্যাক সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আৰু তাৰ বাবে এটা বস্তুৱেই দৰকাৰ, সেয়া হৈছে পৰিস্থিতি অধ্যয়ন। সকলো পৰিস্থিতিতে নিজকে খাপ খুৱাই চোৱাটো। তেনেকুৱা কৰিলে চাব সকলো সমস্যা লাহে লাহে সমাধান হৈ আহিব। সমস্যা এটাক জন্ম হওঁতেই মাৰি পেলাব লাগে, নহ'লে সি ডাঙৰ হৈ আমাক আক্ৰমণ কৰিব পাৰে। এটাই কথা, সমস্যাবোৰ সমাধান হ'ব লাগে, সমস্যাবোৰৰ প্ৰতি গুৰুত্ব দিব লাগে সকলোৱে। সৰু সুৰা যিমানেই সমস্যা নহওক, যেনে ধৰি লওক মূল্যবৃদ্ধিৰ সমস্যা, নিবনুৱাৰ সমস্যা, যিকোনো সমস্যা, যেনে ধৰি লওক বানপানীৰ সমস্যা, সকলো সমাধান হ'ব লাগে। কেনেকৈ কি কৰিব পাৰি তাক লৈ চিন্তা কৰিব লাগে আৰু লাহে লাহে আগবাঢ়ি যাব লাগে। আজিলৈ ইমানেই, ধন্যবাদ।